What's up guys, this is Subrata and welcome back to my another update. আজি কিছুমান গুৰুত্বপূৰ্ণ আপডেট আছে। যদি চেনেলটোত নতুন আছে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰি লব। আজিৰ ফাৰ্ষ্ট আপডেটটো আছে HSLC আৰু HS এক্সামৰ ওপৰত। যেহেতু কৰোনা বেমাৰটো আকৌ বৃদ্ধি পাইছে আৰু তাৰ বাবে বহুতো ষ্টুডেণ্টে বিচাৰিছে যে HSLC আৰু HS এক্সামটো যাতে পোষ্টপন হয়, কিন্তু হেতু সৰকাৰে নকৰিলে। টাইমছৰ এটা নিউজৰ পৰা গম পোৱা গৈছে যে HSLC আৰু HS এক্সামটো কেতিয়াৰ পৰা হ'ব। সো সেই নিউজটো আপোনালোকক অলপ দেখুৱাই দিছো, আপোনালোকে চাই লওক। নমস্কাৰ, আপোনালোকে চাই আছে টাইম এটাৰ লৈ আহিছো এই মুহূৰ্তৰ এক বিশেষ খবৰ। 11 মে'ৰ পৰা আৰম্ভ হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু ইতিমধ্যে সেবাই উকা পৰীক্ষা বহি প্ৰেৰণৰ কাম আৰম্ভ কৰিছে। এই বিশেষ খবৰ দিবলৈ টাইম এটাৰ প্ৰতিগৰাকী দৰ্শকক কোভিড পৰিস্থিতিৰ মাজতে পৰীক্ষা পাতিবলৈ সাজু হৈছে সেবা। মেট্ৰিক পৰীক্ষা হ'বই, অৱস্থাৰ মাজতে মেট্ৰিক পৰীক্ষা পাতিবলৈ যুদ্ধকালীন প্ৰস্তুতি কৰিছে এতিয়া সেবাই। আৰু ইতিমধ্যে পৰীক্ষা কেন্দ্ৰসমূহলৈ পঠিওৱা হৈছে 82 লাখ উত্তৰ বহি। ৰাজ্যৰ 878টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। আৰু কোভিড সংক্ৰমণৰ মাজতে পৰীক্ষাত বহিব 4 লাখ শিক্ষাৰ্থী। 11 মে'ৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ পৰীক্ষাসমূহ। সো এই নিউজৰ পৰা গম পোৱা গ'ল যে মেট্ৰিক পৰীক্ষা হ'ব। সো যিবিলাক এনেকৈ মেট্ৰিক পৰীক্ষাৰ ভিউৱাৰ্ছে মোৰ ভিডিঅ'টো চাই আছা, তো সেইসকলক এটা কথা কওঁ, এইবিলাক পোষ্টপন কৰিব কিবা কৰিব এতিয়া আৰু ভাবি থাকি লাভ নাই। ভালদৰে পঢ়া আৰু এক্সামটো দিয়া, কি কৰিব উপায় নাই এতিয়া, তো ভালকৈ পঢ়ি থাকা। ইয়াৰ পিছত নেক্সটটো আপডেট আছে ডিম্পু বৰুৱাৰ ওপৰত। আপোনালোকক কেইদিনমান আগতে কৈছিলোঁ যে ডিম্পু বৰুৱাৰ ভিডিঅ'বিলাক এটা ফেচবুক ফেক একাউণ্টে তেওঁৰ ভিডিঅ'বিলাক চুৰি কৰি পিনে আপলোড কৰি থাকে। তাৰপিছত ডিম্পু বৰুৱাই তেওঁক বাধাও দিছিল, কিন্তু তথাপিতো বাধাটো মানা নাছিল। তাৰপিছত আৰু এটা পোষ্ট দিছিল আৰু ৰিচেণ্টলি ডিম্পু বৰুৱাই আৰু এটা ষ্টৰি দি পিনে কৈছে যে প্লিজ ৰিপৰ্ট দিছ পেজ, মোৰ ভিডিঅ' ডাউনলোড কৰি আনি দিয়ে চাওক, নেক্সট টাইম যদি আৰু দিয়ে লিগেল একশ্যন ল'ম। ইয়াৰ পিছত নেক্সটটো আপডেট আছে কেৰী মিনটিৰ ওপৰত। আপোনালোকে সকলোৱে গম পায় যে কেৰী মিনটিয়ে বহুত দিন ধৰি ভিডিঅ' আপলোড কৰা নাই, আৰু এই ক্ষেত্ৰত তেওঁক লাইভ ষ্ট্ৰীমত এজনে সুধিছিল যে কিয় ভিডিঅ' আপলোড দিয়া নাই ইমান দিন হ'ল। তাৰপিছত তেওঁ কি ক'লে আপোনালোকে চাই লওক। दिन रात सब भूल रखे हैं, फुल टू एक्शन में आ रखे हैं। आई एम जस्ट वेरी एक्साइटेड अबाउट द फ्यूचर। फ्यूचर इज ब्राइट, काफी ब्राइट। मतलब अभी जितना मैं ब्राइट हूँ उससे थोड़ा ज्यादा ब्राइट। नई वीडियो कब आएगी, शाउट आउट दे दे हुक्कार, उसी के लिए कह रहे हैं। आई एम वेरी एक्साइटेड। मैं अभी भी तुम्हें कुछ नहीं बताना चाहता हूँ जब तक हम वैसे बता देता हूँ मैं। ऑलमोस्ट वी आर 70% डन, ठीक है। अभी जितना बनाया है उसका रिवीजन चल रहा है, और जो आगे बनाना है उसकी এক্সিকিউশন চল ৰही है, अभी इन प्रोसेस है लिटरली। ইয়াৰ পিছত নেক্সটটো আপডেট আছে অসমৰ ৰোষ্টাৰ বিকাশ আমিনৰ ওপৰত। বিকাশ আমিনে তেওঁৰ ব্লগ চেনেলত এটা ব্লগ আপলোড কৰিছে, আৰু এই ব্লগটোৰ পৰা গম পোৱা গৈছে যে তেওঁ বাইক কিনিবলৈ গৈছিল গুৱাহাটীলৈ, আৰু কি বাইক কিনিছে তেওঁৰ সেই ব্লগটো অলপ ক্লিপ এটা দেখুৱাই দিছোঁ, আপোনালোকে চাই লওক। তো গাইজ বৰ্তমান গাড়ী পুৰা ৰেডি কৰি আছে, মানে এতে ফটো চটো তুলিব লাগিব আৰু চাইডৰ ফালে যে ঘূৰি নিয়া মালটো দেখিছে, এইটো মোবাইলৰ লগত মানে পুৰা কানেক্ট হৈ যায়। এতিয়া মানে টেষ্টিং কৰি আছে আৰু কামটো মানে হৈ আছে নে নাই। তো গাইজ এইফালে গাড়ী চাড়ী লোৱা প্ৰায় শেষে হৈ গ'ল, মানে কামগিলা ফিনিছ হৈ গৈছে। তো এই যিটো কিবা এটা মিটাৰ এটা আছে, এই মিটাৰটো কিপাৰ নেভিগেশ্যন, মানে ৰাস্তাডোখৰ এৰকম ফালে যাব লাগে। সো এই ব্লগ ভিডিঅ'টো যদি আপোনালোকে সম্পূৰ্ণ চাব বিচাৰিছে ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ, গৈ পিনে আপোনালোকে চাই ল'ব পাৰে। আৰু ইয়াৰ পিছত নেক্সটটো আপডেট আছে অসমীয়া এক্ট্ৰেছ সুৰভি দাসৰ ওপৰত। সুৰভি দাসৰ এটা ইউটিউব চেনেল আছে, যিটো ইউটিউব চেনেল তেওঁৰ 1 বছৰ নহওঁতেই 1 লাখ ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ল। আৰু 1 লাখ ছাবস্ক্ৰাইবাৰ হোৱাৰ বাবে তাই ইউটিউব চেনেলত লাইভ আহে, আৰু লাইভ আহি পিনে তেওঁ কি ক'লে অলপ সৰু এটা ক্লিপ আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক। আৰু লাইভ এইকাৰণে আহিলোঁ কাৰণ আজি মোৰ ইউটিউব চেনেলটোত 1 লাখ ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হৈ গ'ল। আমাৰ কমেণ্টছ কি হয়, 1 ছেকেণ্ড ৰ'বা, তোমাৰ কমেণ্টছ স্কিপ নহয়। 1 লাখ ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হ'ল। অ' মাই গড, অ' মাই গড, অ' মাই গড। আৰু মই কৈছিলোঁ 1 লাখ হ'লে মই ইউটিউবত লাইভ আহিম বুলি। চ' মেনি কংগ্ৰেচুলেশ্যন মোৰ ফালৰ পৰা, আৰু এনেকৈ আগুৱাই যোৱা। আপুনি বুলি ক'ব লাগিবতো ডাঙৰ মোতকৈ। আৰু ইয়াৰ পিছত নেক্সটটো আপডেট আছে ত্ৰিবেণী বৰুৱাৰ ওপৰত। ত্ৰিবেণী বৰুৱাৰ ত্ৰিবেণী ব্লগছ ইউটিউব চেনেলটোত কেইদিনমান আগতে 1 লাখ ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈছিল, আৰু ইয়াৰ বাবে
ইউটিউবে চিলভাৰ প্লে বাটন পঠাইছে আমেৰিকাৰ পৰা চিলভাৰ প্লে বাটনৰ পোৱা সেই ভিডিঅ'টো তেওঁ আপলোড কৰা নাই কিজানি কেইদিনমান পিছত কৰিব কিজানি চ' ইনষ্টাগ্ৰামৰ পৰা মই গম পাইছোঁ তেওঁ চিলভাৰ প্লে বাটনটো আহিছে বুলি চ' মেনি কংগ্ৰেচুলেশ্যন মোৰ ফালৰ পৰা আৰু এনেকৈ যাতে আগুৱাই যায় তাৰে কামনা মোৰ ফালৰ পৰা ইমান ধুনীয়াকৈ আগুৱাই গৈ আছে চ' গাইছ আজিৰ আপডেট এইকেইটাই আছিল আৰু এনেকুৱা ধৰণৰ আপডেট পোৱাৰ বাবে যদি আপোনালোকে চেনেলটোত মোৰ নতুন আহিছে প্লিজ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক প্লিজ চ' আজিলৈ ইমানে থেংক ইউ চাই থকাৰ বাবে ভিডিঅ'টো